গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আজি আপোনালোকক এটা নতুন ব্লগ দেখাম। যিহেতু মই স্কুলত কৰিও বৰ্তমান অলপ অসুবিধাৰ কাৰণে বহুত দিন অহা নাই। মোৰ নিজৰ কিবা কিবি ক্লাছ থাকে। আজি তাতে মানে আমাৰ প্ৰিন্সিপাল ছাৰৰ সম্বৰ্ধনা অনুষ্ঠান পাতিছে আৰু আপোনালোকক দেখাই থাকিম। আৰু লগত এয়া আমি ছাৰক আদৰি কৰি আমাৰ স্কুলৰ পৰা অকণমান আগবাঢ়ি আহিছোঁ। এয়া গাৰ্জেন টিচাৰ সকলোবোৰ নাই অহা, হ'লেও আছে। এয়া আমাৰ ছাৰ, ছাৰ বাইদেউ। অঁ আমাৰ ছাৰ আৰু বাইদেউ। ছাৰ বলক। দেৱক আমি এখনি চোৰাং গামোচাৰে আদৰণি জনাবলৈ বিচাৰিছোঁ। আদৰণি জনাব কুসুম চেতিয়া বাইদেউ। লগতে গোটেই জীৱনটো অৰ্জুনক পৰামৰ্শ দিছিল। সেই পৰামৰ্শ অনুযায়ী আমাৰ শ্ৰদ্ধাৰ ছাৰদেউক সকলো সময়তেই জটিলতাৰ পৰা মুক্ত পাবৰ কাৰণে দিহা পৰামৰ্শ দিয়া আমাৰ শ্ৰদ্ধাৰ বাইদেউ শ্ৰীযুক্ত হিৰালী কান্দোলনাকো এখনি গামোচাৰে আদৰণি জনাবলৈ মই শ্ৰী নিমাখী দত্ত বাইদেউক অনুৰোধ জনাইছোঁ। নিমিষা বাইদেউ। ইয়াৰ পিছত আমি বিশিষ্ট অতিথি হিচাপে আমি ভালেকৈ বৃহৎ উদ্যোগত কৰ্মৰত হৈ তেখেতে অৱসৰ গ্ৰহণ কৰিছে। চকলীয়া দীঘলীয়া গাঁৱৰ নিবাসী আমাৰ মাজত উপস্থিত আছে মহম্মদ ৰৌজুদ্দিন আহমেদ চাহাবদ্দিন। তেখেতক এখনি ফুলাম গামোচাৰে আমি সম্ভাষণ জনাবলৈ বিচাৰিছোঁ। সম্ভাষণ জনাব ৰিম্পী মিলি বাইদেৱে। ইয়াৰ পিছত আমি উদীয়মান এজন ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতো আহি আমাৰ মাজত উপস্থিত হৈছে। আমাৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সন্মান জনাব শ্ৰী অমিলা মৰা ছাত্ৰী। অমিলা মৰা। বিদ্যালয় প্ৰতিষ্ঠানৰ বৰ্তমানো কৰ্মৰত হৈ থকা শ্ৰীযুত হেমমিলি দেৱকো আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। হেমমিলিক এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাব পূৰ্ণিমা চেতিয়াই। বিশিষ্ট অতিথিসকল বোধ কৰোঁ কিছু সময়ৰ পিছত আহি পাবহি। গতিকে আমি সম্ভাষণ জনোৱা পৰ্ব ইমানতে সামৰণি মাৰিছোঁ আৰু পৰৱৰ্তী সময়ত তেখেতসকল আহিলে এই সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে আমি
মিষ্টান অনুষ্ঠান বুলি ক'ব লাগিব আমাৰ ছাত্ৰ ছাত্ৰীসকলে বৰ হেঁপাহে কেক এটি আয়োজন কৰিছে তলত ছাত্ৰ ছাত্ৰীসকলে দীৰ্ঘায়ু তথা চবে হাত চাপ বজোৱা কি কৰিবা ছাৰ ভালে থাকক সদায় কৈ দিয়া God bless you, sir. May the God bless you, sir. বজোৱা চবে হাত চাপ এইফালে আমাৰ বাইদেউ ন আঁতৰাই দিয়ক মমকেইডাল চবেই নতৰালে হ'ব অকণমান ইফালে আৰু সুস্মিতা বৰুৱা তেখেতসকলৰ দুয়োগৰাকী বাইদেউকে আৰু সম্ভাষণ জনাবৰ কাৰণে অনুৰোধ জনাম এয়া সুস্মিতা বৰুৱা বাইদেউ ইয়াতে কৰ্মৰত হৈ আছিল ধন্যবাদ বাইদেউ এয়া আমাৰ খেতি পৰুৱাই আছিল এতিয়া কি পালেগৈ ক'ব নোৱাৰোঁ যিয়ে পাৰ্টা লাগিলে তথাপিও তেখেতে সুদূৰ দূৰৰ পৰা আহি আমাৰ ইয়াত উপস্থিত হোৱাৰ কাৰণে আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আৰু বিশিষ্ট অতিথি আহিবলৈ আছে আপোনালোকৰ আগত আমাৰ সন্মানীয় ব্যক্তি শ্ৰীযুক্ত ছাৰৰ সম্বৰ্ধনা উপস্থিত থাকিলে তেওঁ আপোনালোকৰ আগলৈ এতিয়া ইয়াৰ পিছৰ কাৰ্যসূচী চলাই যাবলৈ হ'ব আমাৰ গ্ৰুপ ডান্স ভাল লাগিছে মানে আমাৰ ইয়াত মুগাবোৰ ইয়াত টঙা নহয় ময়ো চাইছোঁ কিবা বেলেগ সূতা চাগে বোৱাই লৈছোঁ অনুষ্ঠান আছে সুন্দৰ পৰিৱেশন আমি এই দিনটোত সন্মিলনী সভাপতি মহোদয়ে আমাৰ জাতীয় এখনি গামোচা আমাৰ আমাৰ ৰাজবংশী সন্মিলনী সভাপতিদেৱে তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দুয়োজনৰ দীৰ্ঘায়ু আমি কামনা কৰিছোঁ ছাৰক এখনি ফুলাম গামোচাৰে তেখেতে সম্ভাষণ জনোৱাৰ উপৰিও এয়া বাইদেউ সহধৰ্মিনী ছাঁৰ দৰে লাগি থকা বাইদেউকো তেখেতে সম্বৰ্ধনা জনাইছে তেখেতলৈ আমি সশস্ত্ৰ প্ৰণিপাত জনাইছোঁ উপস্থিত সদস্যসকলক সেৱা জনাই পুষ্টিপত্ৰ পাঠ কৰিবলৈ ওলাইছে এই চাউণ্ডটো কিবা এটা হৈছে নেকি ৰাঙলী জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক এণ্টনি কান্দোলনা ছাৰলৈ অভিনন্দন প্ৰশস্তি পত্ৰ জন্ম 1947 চন জন্মস্থান বামুণবাৰী 23/11/2022 স্থান ৰাঙলী জাতীয় বিদ্যাপীঠ শ্ৰদ্ধেয় শ্ৰীযুত কান্দোলনা ছাৰ
জয়জয়তে ৰাঙলী জাতীয় বিদ্যাপীঠ পৰিচালনা সমিতি তথা বিদ্যালয়ৰ শিক্ষকসকলৰ অজস্ৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰাঙলী জাতীয় বিদ্যাপীঠৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে আপুনি 12 বছৰ ধৰি অনেক জনক জ্ঞানৰ পোহৰে আলোকিত কৰিলে। আপুনি গঢ়ি যোৱা আপুনি গিৰৈ ৰাঙলী মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতাৰ জীৱন আৰম্ভ কৰি কৃতি শিক্ষক হিচাপে কৰ্মৰত হৈ চাকৰি কাৰ্যকালৰ পৰা অৱসৰ গ্ৰহণ কৰে। আপোনাৰ কৰ্মজীৱনৰ কেইবাটাও কৰিছে। আপুনি এজন ভাল ফুটবল খেলুৱৈ হৈও গিৰৈ ৰাঙলী শাখা সাহিত্য সভাৰ আজীৱন সদস্য, ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা, ৰাঙলী গাঁওৰক্ষী বাহিনী আদি কৰি ৰাঙলী বনাঞ্চলৰ বহুমূলীয়া পৰামৰ্শৰ জৰিয়তে সকলোৰে মনত এক স্থায়ী সাঁচ বহুৱাইছে। এই পবিত্ৰ ক্ষণত মাথো যাচিছো একাজনী শ্ৰদ্ধা। আমাৰ এই অভিনন্দন জ্ঞাপনে আপোনাৰ কৰ্মজীৱনৰ পৰিসমাপ্তি নহয়, সদৌ আপোনাৰ পৰম পিতা পৰমেশ্বৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰক, তাৰে কামনাৰে আৰু আশাৰে ৰাঙলী জাতীয় বিদ্যাপীঠৰ পৰিচালনা সমিতি ও শিক্ষক গোটৰ হৈ পৰিচালনা সমিতিৰ সভানেত্ৰী শিক্ষয়িত্ৰীবৃন্দ, কি গান গাইছ? ভাল লাগিছে নে? কথালৈকে লৈ থাকক। আমাৰ আনন্দ চাই আনন্দ চাই এয়া আমাৰ প্ৰদান কৰিছে বিদ্যালয়সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু উপস্থিত সভাৰ সকলো বিষয়ববীয়া। লৈ যাওঁ বোলে তাতে সিহঁতক তাও মাৰি লৈ আছে দি দে, ফটো গোটেইখিনি ফালি দিয়া, এটা খুলিলে কিটো হ'ব। সেইকাৰণে উঠাই দিছোঁ মই, দিব লাগিব ন ব্লগত। মুন্দা মোৰ চেনেলটো চাইছে নহয়, চবকে তুলি দিছোঁ। অঁ সেইকাৰণে উঠাই দিছোঁ চবকে। এয়া আমাৰ খোৱা পৰ্ব চলিছে ষ্টুডেণ্টৰ।